নমস্কাৰ, আসসালামু আলাইকুম। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ বৰ্তমান ভাল। আজি আমি ক'লৈ যাবলৈ ওলাইছোঁ চাওকচোন, দেখাম বাৰু ক'ত যাওঁ কি কৰোঁ। এয়া লাগেজ বান্ধিলোঁ, আমি ঘৰ তলা মাৰিলোঁ, এয়া যাবলৈ ওলালোঁ। ভাইটিও আহি পালেহি গাড়ী লৈ। এতিয়া গৈ আছোঁ আমি যোৰহাট গৈ আছোঁ। যোৰহাট এয়াৰপৰ্ট গৈ আছোঁ। এয়া যোৰহাট এয়াৰপৰ্ট পাবলৈ হ'ল ৰয়া। এয়াৰপৰ্ট পালোহি। এয়াৰপৰ্টৰ ভিতৰত এয়া সোমালোঁ। সোমাই আজি বিহু 14 তাৰিখ, আজি ৰঙালী বিহু আমাৰ অসমৰ। এয়া এয়াৰপৰ্টৰ ভিতৰত আমি বিহু চালোঁ। এয়া চবচোন বিহু প্ৰগ্ৰেম। এয়া বিহুৰ প্ৰগ্ৰেম শেষ হ'ল। এতিয়া আমি এয়াৰপৰ্টৰ ভিতৰতে বহি আছোঁ। সকলো এনেধৰণে বহি আছোঁ। এতিয়া আমাৰ এয়া চাওকচোন, প্লেন আহি পালেহি। এতিয়া আমি এয়াৰপৰ্টৰ ভিতৰলৈ গৈছোঁ। এয়া উঠিবৰ বাবে এয়া উঠিলোঁ প্লেনৰ ভিতৰত, বহিলোঁ। এয়া প্লেন উৰা মাৰিলে। আমি এতিয়া প্ৰথমতে যাম কেলকাতা গৈ আছোঁ। এতিয়া ডাৱৰৰ মাজে মাজে ইমান ধুনীয়াকৈ ফটো তোলা ভিডিঅ' কৰা হৈছে। এতিয়া আমি কেলকাতা গৈ পাই গ'লোঁ। কেলকাতা এয়াৰপৰ্টত এয়া বাছত উঠিলোঁ। এতিয়া আমাক এয়াৰপৰ্টৰ ভিতৰলৈ লৈ আহিব। এয়া কেলকাতা এয়াৰপৰ্ট, বহুত ডাঙৰ এয়াৰপৰ্ট, যোৰহাটতকৈ বহুত ডাঙৰ। সেইবোৰ দোকান চাবলৈ ভাল, খাবলৈ ভাল নহয় দেই, বহুত দাম। এতিয়া অকণমান তাতে ঘূৰিলোঁ। এতিয়া যাম আমি চেন্নাই। এয়া আমাৰ প্লেন সাজু হ'ল। আমি আকৌ উঠিলোঁ। সেয়া চাওকচোন, ওপৰৰ ৰাতিৰ লাইট ইমান ধুনীয়া লাগিছে। ওপৰৰ পৰা চিটিখন চাই লাইটৰ পোহৰ জিলিকি আছে। এয়া পাই গ'লোঁ আমি চেন্নাই। পাই এতিয়া আমি বাছত আহি নামিলোঁ এয়াৰপৰ্টৰ ভিতৰত। এতিয়া গৈ আছোঁ আমাৰ হোটেললৈ, য'ত আমি থাকিম। সেয়ে আহি আছোঁ আমি হোটেল যাবৰ বাবে গাড়ীত উঠিবলৈ। বহুত মানুহ। এয়া গাড়ীত উঠিলোঁ।
এতিয়া আমি আহি আছোঁ হোটেললৈ। ৰাতি 10টাই বাজিলে ন হোটেল পাওঁতে পাওঁতে। এয়া আমি হোটেল পাবলৈ হ'ল। এতিয়া আমাৰ হোটেল পাবলৈ হ'ল আৰু সেয়া আহি পালোহি হোটেললৈ। আজিলৈ আহিছোঁ, বাই বাই।